এভৰিৱান, আজি মই নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ মোৰ দেশ নামৰ কবিতাটো কবি হীৰেণ ভট্টাচাৰ্য দেৱে ৰচনা কৰা তাৰ কিছুমান চমু কুৱেশ্যন লৈ আহিছোঁ, লগতে কেইটামান ব্যাখ্যা কৰাও আছে। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল, আৰু ইয়াৰ উত্তৰত আমি লিখিব পাৰিম হীৰেণ ভট্টাচাৰ্যৰ যোৰহাটত জন্ম হৈছিল। নম্বৰ খ, হীৰেণ ভট্টাচাৰ্যৰ সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। হীৰেণ ভট্টাচাৰ্যৰ সম্পাদনা কৰা দুখন কাকত হ'ল চিত্ৰগুণ আৰু সাদিনীয়া নাগৰিক। কুৱেশ্যন নম্বৰ গ, দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকাই আনিছে। 2 নম্বৰ কুৱেশ্যনটো হৈছে মোৰ দেশ কবিতাটিৰ মূলভাৱ লিখা। ইয়াতে সৰুকৈ মূলভাৱটো দিছোঁ। মোৰ দেশ কবিতাটোৰ মূলভাৱ হৈছে গভীৰ স্বদেশ প্ৰেম। কবিয়ে নিজৰ দেশক প্ৰাণতকৈও আপোন বুলি গণ্য কৰিছে আৰু দেশৰ ভৱিষ্যতৰ বাবে তেওঁ সপোন ৰচিছে। তেওঁৰ বাবে দেশৰ মানুহেই তেওঁৰ আপোন আৰু তেওঁ অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক হৈ জীয়াই থাকিব বিচাৰে। দেশৰ বাবে জীয়াই থকা আৰু মৰিবলৈ সাজু থকাৰ যি প্ৰতিশ্ৰুতি, তাৰ মাজেৰেই কবিৰ দেশপ্ৰেমৰ নিভাঁজ ৰূপ প্ৰকাশ পাইছে এই কবিতাটোত। 3 নম্বৰটো হৈছে ব্যাখ্যা কৰা। তাৰে কটো হৈছে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এই ফাঁকিৰ জৰিয়তে কবিয়ে দেশৰ বৈচিত্ৰ্যৰ মাজত থকা একতাৰ আদৰ্শক প্ৰকাশ কৰিছে। ভাৰতবৰ্ষ এখন বিভিন্ন ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ দেশ। ইয়াত বহুতো অনৈক্য আৰু বিৰোধ থকাটো স্বাভাৱিক, কিন্তু কবিয়ে নিজকে সেই অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক হিচাপে আৰু বিৰোধৰ মাজত সংহতি বা মিলনৰ সম্ভাৱনা হিচাপে উপস্থাপন কৰিছে। তেওঁৰ দেশৰ সকলো মানুহক একতাৰ দোলেৰে বান্ধি ৰাখিব বিচাৰে আৰু দেশৰ অখণ্ডতাক অটুট ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। প্ৰথমৰ ব্যাখ্যা কৰাটো ইমানেই আছিলে, আৰু ব্যাখ্যা কৰাবিলাক পৰীক্ষাত আহি থাকে। এইখিনিতে কোনোবাই যদি চেনেলটো এতিয়াও মোৰ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছা, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, আৰু মই পৰীক্ষাত আহিবলগীয়া টপিকবিলাকেই এতিয়া বছৰেকীয়া পৰীক্ষাত যিখিনি আহিব সেইখিনিয়ে দি থাকিম। এতিয়া খ নম্বৰ ব্যাখ্যা কৰাটোলৈ আহিছোঁ। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল। ইয়াতো আমি সেই প্ৰসংগ সংগতি লগাবই লাগিব। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এই ফাঁকিৰ জৰিয়তে কবিয়ে দেশৰ প্ৰতি থকা তেওঁৰ গভীৰ ভালপোৱা আৰু ভৱিষ্যতৰ সপোনক প্ৰকাশ কৰিছে। কবিয়ে দেশৰ বাবে এক শয়চুনোৱালী ভৱিষ্যতৰ সপোন দেখে। এই সপোন তেওঁৰ বাবে কেৱল এক কল্পনা নহয়, বৰঞ্চ ই তেওঁৰ জীৱন আৰু যৌৱনৰ প্ৰতিটো অংশতে, অৰ্থাৎ তেওঁৰ সমগ্ৰ সত্তাতে বিয়পি আছে। তেওঁৰ জীৱনৰ প্ৰতিটো স্পন্দনতে সেই সপোনবোৰে কলৰোল বা ধ্বনি শুনা যায়। ই কবিৰ দেশৰ প্ৰতি থকা গভীৰ একাত্মবোধৰ পৰিচায়ক। কুৱেশ্যন নম্বৰ 4টো হৈছে কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ অতি গভীৰ আৰু আন্তৰিক। তেওঁ দেশক কেৱল এখন ভৌগোলিক সীমা হিচাপে নহয়, বৰঞ্চ নিজৰ প্ৰাণ, গান আৰু সপোনৰ উৎস হিচাপে গণ্য কৰিছে। তেওঁ দেশৰ বাবে জীয়াই থকা আৰু মৰিবলৈও সাজু। তেওঁ নিজকে দেশৰ সাধাৰণ মানুহ যেনে ৰণুৱা, বনুৱা, হালোৱাৰ লগত একাত্ম কৰিছে বা তুলনা কৰিছে। তেওঁৰ দেশপ্ৰেম কেৱল আৱেগিক নহয়, বৰঞ্চ ই এক সক্ৰিয় দায়বদ্ধতা। তেওঁ শত্ৰু মিত্ৰ সকলোকে চিনি পায় আৰু বিশ্বাসেৰে সকলোৰে অন্তৰ জয় কৰিব বিচাৰে। এইদৰে কবিতাটোত কবিৰ স্বদেশপ্ৰেম এক বলিষ্ঠ, উদাৰ আৰু সক্ৰিয় স্বৰূপত প্ৰকাশ পাইছে। কুৱেশ্যন নম্বৰ 5টো হৈছে প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিয়ে উল্লেখ কৰিছে কবিতাটোত। কবিতাটোত কোৱা হৈছে যে প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায়। কুৱেশ্যন নম্বৰ 6টো হৈছে শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে? শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে নিজৰ ভঁৰালৰ এমুঠি ধান আৰু প্ৰাণৰ একোটি গান দিছে। ইয়াৰ পাছতে হৈছে কেইটামান সমাৰ্থক শব্দ। দেশৰ সমাৰ্থক হৈছে ৰাষ্ট্ৰ, ৰাজ্য। কাম হৈছে কৰ্ম বা কাৰ্য। কলৰোল মানে হৈছে কলৰৱ বা কোলাহল। সাগৰ, সমুদ্ৰ, সিন্ধু। সপোন হৈছে স্বপ্ন। বন্ধু, মিত্ৰ, সখা। শেষ, অন্ত, অৱসান। সম্ভাৰৰ সমাৰ্থক হৈছে সামগ্ৰী আৰু বস্তু। শস্যৰ সমাৰ্থক হৈছে শস্য আৰু খেতি। বুকুৰ সমাৰ্থক শব্দ হৈছে বক্ষ আৰু হৃদয়। তৰংগৰ সমাৰ্থক শব্দ দুটা ঢৌ আৰু লহৰ। কল্লোলৰ হৈছে ডাঙৰ ঢৌ বা কোলাহল। আৰু কেইটামান বিপৰীত শব্দ লিখা দিছে। প্ৰথমটো হৈছে সপোন, তাৰ বিপৰীত শব্দটো হ'ব দিঠক। দেশৰ বিপৰীত শব্দ বিদেশ। জীৱনৰ বিপৰীত শব্দ মৰণ। পাহাৰৰ বিপৰীত শব্দ ভৈয়াম। ঐক্যৰ বিপৰীত শব্দ অনৈক্য। সংহতিৰ বিপৰীত শব্দ বিৰোধ। শয়নৰ বিপৰীত শব্দ জাগৰণ। বিশ্বাসৰ বিপৰীত শব্দ হ'ব অবিশ্বাস। শত্ৰুৰ বিপৰীত শব্দ হৈছে মিত্ৰ। গতিকে মোৰ দেশ কবিতাটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছিলে সেইখিনি ইমানেই। চমু কুৱেশ্যন কেইটামান আৰু কেইটামান ব্যাখ্যা কৰা। গতিকে আজি
ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত হৈছে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।